আহকচোন আজি এটা আচাৰৰ ৰেচিপি লৈ আহিছোঁ। আচাৰটো হৈছে বাঁহৰ গাজৰ, আৰু আপোনালোকে বাৰু বাঁহৰ গাজৰ আচাৰ বনাই নে নবনাই জনাবচোন। আৰু এতিয়া যিহেতুকে পোৱাই যায় নহয় জানো, সংৰক্ষণ কৰি এনেধৰণে আচাৰ বনাই ৰাখিব পাৰে। মই বাঁহৰ গাজখিনি ধুনীয়াকৈ ৰুকনিত ৰুকি পেলাই টেমাটোতে ভৰাই থৈছিলোঁ। 3 দিনৰ পিছত ধুনীয়াকৈ টেমাটোৰ পৰা চেপি পেলাই ৰ'দত দি দিলোঁ। এদিন ৰ'দত দিওঁতে ধুনীয়াকৈ শুকাই গৈছে। আৰু তাৰ লগত লাগিব আমাৰ ভোট জলকীয়া, যিহেতুকে এতিয়া পোৱাই যায় ভোট জলকীয়া। জ্বলাটো হ'লেহে আচাৰখনত খাই ভাল লাগে। আৰু সেয়া মই জলকীয়াখিনিও ধুনীয়াকৈ ধুই পেলাই এদিন ৰ'দতে শুকুৱাই লৈছিলোঁ। আৰু এতিয়া বনাবলৈ লৈছোঁ আচাৰকণ। এনেধৰণে বনাই খাই বিৰাট ভাল লাগে। আৰু বনাব নজনাসকলে এনেধৰণে ভিডিঅ'টো চাই বনাই ল'ব নহয় জানো। সেইকাৰণে ভিডিঅ'টো অকণ কৰি থৈছোঁ। আৰু বহুতে আজিকালি বনাব জানেই। আৰু ধুনীয়াকৈ ইয়াতে ভোট জলকীয়াকেইটা কাটি লৈছোঁ। মই পিছে কেঁচিখনেই কাটিছোঁ দেই, বহুত জ্বলা যে ভয়ো লাগে, হাতে কাটিবলৈ পুৰে যিহেতুকে। ইয়াতে এতিয়া জোখমতে মই নিমখ যিখিনি দিব লাগে আৰু জিৰা ধনিয়া মই দৰদৰীয়াকৈ পিচি ৰাখিছিলোঁ সেইখিনি দিছোঁ। আৰু আপোনালোকে শুকান জলকীয়াও ব্যৱহাৰ কৰিব পাৰে, মই দিয়া নাইকিয়া গুড়িটো। মই ইয়াতে জিৰা ধনিয়াহে ব্যৱহাৰ কৰিছোঁ। আৰু নিমখ হালধি এইখিনি ধুনীয়াকৈ এবাৰ মিক্স কৰি ল'ম। এইফালে মিক্স কৰি আছোঁ। মিক্স কৰি হৈ যোৱাৰ পিছতে ইয়াতে মই গৰম কৰি ৰখা মিঠাতেলখিনি দি দিম। মিঠাতেলখিনি অলপ টাইম আগতে গৰম কৰি ৰাখিছিলোঁ। এতিয়া অকণমান ঠাণ্ডা হ'লতে ইয়াতে দি পেলাই এনেধৰণে লৰাই লৈছোঁ। আৰু মই যিহেতুকে 3টামান বাঁহৰ গাজৰ আচাৰে বনাইছোঁ, সেইটো কাৰণে অকণমান তেলটো বেছি খাইছে। এনেধৰণে ধুনীয়াকৈ মিঠাতেলখিনি ইয়াতে সানি ল'লোঁ। এতিয়া টেমাটোতে ভৰাই ৰাখোঁ। আৰু চিচাৰ বৈয়ামত এনেধৰণে ভৰাই ৰাখি দিব। অলপমান মই মিঠাতেল তলত দি লৈছোঁ। আৰু ইয়াৰ ওপৰতে ধুনীয়াকৈ ভৰাই দিছোঁ। এনেধৰণে বনালোঁ। আৰু অকণমান বাঁহৰ গাজ আছিলে, সেইখিনি শুকুৱাই ৰখাই আছিলে, সেইখিনি আৰু মই ভোট জলকীয়া পিচি লৈ পেলাই এনেধৰণে থৈ দিছোঁ। বটলত ভৰাব লাগিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ দেই। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই। নতুন এটা ভিডিঅ'ত লগ পাম।